হেল্ল' এভৰিৱান, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ ভেদাইলতাৰ সৈতে মাছৰ জোল। আহক তেনেহ'লে আজি আমাৰ ৰেচিপিৰ মাজলৈ আগবাঢ়োঁ। ইয়াৰ বাবে মই ল'লোঁ ভেদাইলতাখিনি এনেদৰে লতাৰে লৈ ল'লোঁ। এতিয়া লতাৰ পৰা পাতখিনি এটা এটাকৈ মই ছিঙি ল'ম। এতিয়া পাতকেইটা ভালদৰে ধুই ল'ম। ভালদৰে পাতকেইটা ধুই হোৱাৰ পিছত এটা মিক্সাৰ বাতি লৈ ল'ম। তাতে মই ইয়াতে দি দিম, লগতে অকণমান পানী যোগ কৰিম। আপোনালোকে এই ভেদাইলতাৰ পাতকেইটা পটাটো ধুনীয়াকৈ মিহিকৈ পিচি ল'ব পাৰে। ভেদাইলতাৰ পাতখিনি পেষ্ট বনাই লোৱা হৈ গ'ল। এতিয়া মই এখন চেকনিৰে এইখিনি ভালদৰে চেকি ল'ম। অকণমান পানী যোগ কৰিছোঁ। পানী যোগ কৰি চেকনি এখনেৰে এইখিনি ভালদৰে চেকি ল'ম। ইয়াতে মই সিঠাখিনি ব্যৱহাৰ নকৰোঁ। এখন চামুচেৰে মই হেঁচি ইয়াৰ পৰা গোটেইখিনি ৰস উলিয়াই ল'ম। এতিয়া মাছখিনি ভাজি ল'ম। তাৰ বাবে প্ৰথমতে মাছখিনিত নিমখ হালধি সানি ল'ম। ইয়াতে মই ভাঙন মাছ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো মাছেৰে এই ভেদাইলতাৰ আঞ্জাখন বনাব পাৰে। এতিয়া গেছত এখন কেৰাহী গৰম হ'বলৈ দিছোঁ। কেৰাহীখন গৰম হোৱাত ইয়াতে দি দিছোঁ মিঠাতেল। মিঠাতেলখিনি ভালদৰে গৰম হোৱাত হালধি নিমখ সানি থোৱা মাছখিনি দি দিছোঁ। মাছখিনি দুই পিঠি ৰঙচুৱাকৈ মই ভাজি ল'ম। চাওক, মাছখিনি দুই পিঠি ৰঙচুৱা হৈ গৈছে। এতিয়া মই মাছখিনি নমাই থ'ম। মাছ ভাজি লোৱা তেলখিনিতেই মই মাছৰ জোলখন বনাম। চাওক, গোটেইখিনি মাছ মোৰ নুমাই লোৱা হৈ গ'ল। এতিয়া মই মিহি মিহিকৈ কাটি এটা পিঁয়াজ লৈছোঁ, লগতে আদা নহৰু অলপ থেথেলিয়াই লৈছোঁ আৰু কেঁচা জলকীয়া লৈছোঁ। এতিয়া একেখিনি তেলতেই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি প্ৰায় 1 মিনিটমান সময় ভাজিম। যেতিয়া ইয়াৰ কেঁচা গোন্ধটো যাব, তেতিয়া ইয়াতে মই যোগ কৰিম থেথেলিয়াই থোৱা আদা নহৰুখিনি আৰু জলকীয়া কেইটা। এইখিনি দিয়াৰ পিছত আটাইখিনি ভালদৰে লৰাই থাকিম আৰু আদা নহৰু কেঁচা গোন্ধটো যোৱালৈ এইখিনি মই ভাজিম। আদা নহৰু পিঁয়াজৰ কেঁচা গোন্ধটো যোৱাৰ পিছত ইয়াতে মই আলু এটা এনেদৰে পিটিকি দিম। যদি আপোনালোকে আলু দিব নিবিচাৰে তেতিয়াহ'লে নিদিলেও কথা নাই, একেবাৰে অপশ্যনেল। আলুটো এনেদৰে দিয়াৰ পিছত এইখিনি প্ৰায় 2 মিনিটমান সময় ভাজি থাকিম। 2 মিনিটমান ভজা হোৱাৰ পিছত এতিয়া ইয়াতে মই দিম সোৱাদ অনুসৰি নিমখ আৰু হালধি পাউডাৰ। নিমখ আৰু হালধি পাউডাৰখিনি দিয়াৰ পিছত আকৌ আটাইখিনি মই ভালদৰে এবাৰ লৰাই দিম। এতিয়া ইয়াতে যোগ কৰিম ভেদাইলতাৰ ৰসখিনি। ভেদাইলতাৰ ৰসখিনি দিয়াৰ পিছত আকৌ আটাইখিনি ভালদৰে এবাৰ লৰাই এইখিনি উতলিবলৈ দিম। চাওক, লাহে লাহে ভেদাইলতাৰ আঞ্জাখন উতলিবলৈ ধৰিছে। যেতিয়া এনেদৰে উতলিবলৈ ধৰিব তেতিয়া ইয়াতে যোগ কৰিব লাগিব ভাজি থোৱা মাছখিনি। মাছখিনি দিয়াৰ পিছত আকৌ আটাইখিনি ভালদৰে লৰাই আঞ্জাখন উতলিবলৈ দিম। প্ৰায় 10 মিনিটমান আঞ্জাখন উতলিবলৈ দিম, যাতে মাছৰ মিঠাখিনি আঞ্জাখনত খুব ধুনীয়াকৈ আহি যায়। 10 মিনিট হোৱাৰ পিছত মই গেছটো অফ কৰি দিম। চাওক, আমাৰ ভেদাইলতাৰ সৈতে বনোৱা মাছৰ জোল ৰেডি হৈ গ'ল। যদি আপোনালোকে বনোৱা নাই, এবাৰ বনাই খাবচোন, নিশ্চয় ভাল পাব। যদি ৰেচিপিটো ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব, যাতে নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পোনপ্ৰথমে পায়। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।